হেল্ল' নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পথাৰলৈ বুলি ওলাই আহিছোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিটো হা গ'ল চাগে, বামনৰ পৰা হেৰি কৰিছে নহয়। এতিয়া ফাইনেলি একদম নৈ পাৰ হৈ পাই গ'লোহি পথাৰত। ইয়াত দিছে এতিয়া মানুহবিলাক আছে আৰু অকণমান। প্ৰথম আমি এতিয়া পিনে এটা সৰিয়হ দিছে, সৰিয়হ চব সৰিয়হ পকিছে। এইখিনিও তুলিব হ'ল। ফাৰ্ষ্ট টাইম মাহটো মাৰি লওঁ। মাহখিনি কেতিয়াবা মাৰিব দিছিলে, কিন্তু মেইন কথা য'ত মাহ আছে মানে ট্ৰেক্টৰ সোমিয়াবলৈ আমাৰ অসুবিধা, মানে মৰণা মাৰিবলৈ, আৰু সেইটো কাৰণে মৰাটো অলপ দেৰি হৈ গ'ল। ট্ৰেক্টৰ নোসোমায়, কেউপিনে সৰিয়হ আছে, আলু আছে, সেইটো কাৰণে অলপ দেৰি হ'ল। আজি আহিছোঁ, সৰিয়হখিনি অলপ পকিছে। এতিয়া ট্ৰেক্টৰ আহিবৰ কাৰণে সৰিয়হ ফালি ৰাস্তাটো উলিয়াই দিব লাগিব। এতিয়া পথাৰত পাই গ'লোঁ। মাহৰ মৰণা টপা একদম আৰম্ভ কৰিছোঁ। এতিয়া পূৰা মানে বিজি আৰু এতিয়া মৰণাত এতিয়া পূৰা মৰণা জপাত ব্যস্ত। ইয়াতো সৰিয়হ, এইপিনে আলু। এতিয়া মৰণা জাপিছোঁহে, কিন্তু ট্ৰেক্টৰ আহিব পৰা কোনো ৰাস্তাই নাই। কটাৰীখন পেলাই থৈ আহিলে। এতিয়া তামোল খাবলগীয়া আছে। তামোল খোৱা মানুহ এয়াই বিলো, এয়া কটাৰী চটাৰী দা কটাৰী হোৱালে হা খা। পেটু চেটু ৰাখিব নোৱাৰিলোঁ আৰু। আমাৰ এজনী আৰু মোবাইল চোৱাতহে লাগিছে আৰু পথাৰলৈ আহি। এতিয়া একদম ভৰাই ল'লোঁ। ভৰাই এতিয়া গৰু দানন দিম। ধুনীয়া নেটটোত ভৰাই লৈ ঐ ধৰহি ঐ। একদম মৰণা জাপি হৈ গ'ল। এতিয়া আহি গ'ল ট্ৰেক্টৰ। এতিয়া ট্ৰেক্টৰ আহিলে। ট্ৰেক্টৰ অহাৰ পিছত এতিয়া মেইন কথা সৰিয়নিৰ পৰা ৰাস্তা নাই আহিবলৈ। এতিয়া সৰিয়নিৰ মাজে ৰাস্তা উলিয়াবগৈ লাগিব। এডোখৰলৈকে দিলে হ'ব চাগে, নে পুলি নিদিবি আৰু তেওঁ নকওঁ এটা কিয় তুলি এইটো হ'ব। আৰু বতৰটো বেয়া, যিহেতু ধুনীয়া টিপাল চিপাল দি এতিয়া মৰণাটো ঢাকি দিলোঁ। অলপ গছকি মেলি চেপেটা কৰি পিনি মৰণাটো ধুনীয়াকৈ ঢাকি দিলোঁ। আৰু এতিয়া ঘৰলৈ যাওঁগৈ। এইপিনে সৰু নেট এখন আছিলে, নেটখন আইতাকে নাতিয়েকে ধুনীয়াকৈ সামৰি আছে। আৰু আমি এইপিনে মৰণা চৰণা ধুনীয়াকৈ ঢাকি ল'লোঁ, যিহেতু বতৰটো বেয়া আৰু বৰষুণ দেখাই আছে। যদি বৰষুণ দিয়ে ৰাতি অসুবিধা হ'ব, সেইটো কাৰণে ধুনীয়াকৈ টিপাল চিপাল দি মানে ঢাকি ল'লোঁ। আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু নদীত গাটো ধুই লওঁ। একদম মৰণা ঢাকি থৈ আহিলোঁ। মৰণা ঢাকি লৈ এতিয়া আহি পথাৰত মাজত আহিলে বগৰী খাই আছোঁ। একদম এবাৰ ধুনীয়া পকি আহে। পথাৰলৈ আহি বগৰী নাখালে কেনেকৈ হ'ব, আৰু ধুনীয়া ইমান ধুনীয়াকৈ পকি আছে, পূৰা ৰঙা হৈ পকি আছে। আৰু সেইপিনে বগৰী অলপ পাৰি ধুনীয়া আচাৰ বনাবৰ কাৰণে মোনাটো ভৰাই লৈছোঁ, আৰু লগতে খাইছোঁ। মানে পথাৰলৈ আহি যদি বগৰী নাখাওঁ, সেইটো আৰু কেনেকৈ হ'ব। পথাৰত বগৰীটোৱেই মেইন, আৰু সেইটো কাৰণে ধুনীয়া বগৰী বুটলি ল'লোঁ অলপ পাৰি পিনি, আৰু মোনাটো ভৰাই লৈছোঁ অলপ ঘৰত।
এতিয়া তই নৈঘাটৰ পাই গ'লৈ মৰণাহে খোৱালোঁ। আজি নুলিয়ালোঁ আৰু বতৰ বেয়া, পূৰা ৰ'দো নাইকিয়া হ'ল, সন্ধিয়া হৈ আহিলে। সেইটো কাৰণে পূৰা টিপাল চিপাল দি ধুনীয়াকৈ ঢাকি থৈ আহিলোঁ। এতিয়া নৈঘাট কলেজখন এতিয়া ফাৰ্ষ্ট টাইম গাটো ধুই লওঁ। তাৰপিছত এতিয়া মানে নৈতে যদি গাটো ধুই যাওঁ তেতিয়া ঠাণ্ডাটো অলপ কমিব। ঘৰত গৈ যদি ধোওঁগৈ টিউবৱেলত বা যদি মটৰত ধোওঁগৈ বিৰাট ঠাণ্ডা। একদম গা চা ধুই মানে ক্লিয়াৰ হৈ আহিলোঁ নৈতে। এতিয়া ঠাণ্ডাও লাগিছে। ডাইৰেক্ট এতিয়া একদম মানে আজৰি হৈ আহিলোঁ আৰু নৈতে গাটো ধুই। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।